दिनै 21 जुन जिथि मुलुगनां योगा सान। मुलुगनाङैनो फालिनाय योगा सानाव जोंनि हादोरसानि दाब दाब ओनसोलफोरावबो योगा सानखौ फालिनाय जायो। बेबादिनो कार्बि आंलं जिल्लानि हावराघाट स्टेडियामनि नब्लां आरो लांगोनायाव शंकरदेव विद्या निकेतन आरो श्रीमन्त शंकरदेव विद्यालयनि फरायसा फरायसुलि, फोरोंगुरु, हावराघाट ओनसोलनि मानगोनां सुबुंफोरा ब्याम खालामनानै योगा सानखौ फालियो। मख'जाथाव बाथ्रादि मुलुगनां योगा साननि बे हाबाफारियाव कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि लेङाइ मासिगिरि अजित कुमार देआ गाहाय आलासि महरै बाहागो लायो। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै अजित कुमार दे बिथाङा बेसेन गोसा बिबुंथि लाखिनायजों लोगोसे खौरां बिजोङाव ओरैबायदि बुङो। মই আজিৰ এই 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ তেখেতে গ্ৰহণ কৰে। তেওঁ লগে লগে আজিৰ এই দিনটো 21 তাৰিখ দিনটো যোগ দিৱস হিচাপে তেওঁ পালন কৰিবলৈ আমাৰ ভাৰতবাসীক আমাক অনুপ্ৰেৰণা দিছিলে। লগে লগে তেখেতে ৰাষ্ট্ৰসংঘক আজিৰ এই দিনটোক ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে 2014 চনৰ ৰাষ্ট্ৰসংঘত তেওঁ এই কথাটো উত্থাপন কৰিলে আৰু প্ৰস্তাৱ ৰাখিছিল যে 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিব লাগে আৰু যোগৰ পৰা কি আমি ফল লাভ কৰোঁ, কি উন্নতি হ'ব, আমাৰ দেহৰ হওক, আমাৰ দেহাৰ উন্নতি, মানসিক উন্নতি, গোটেইখিনি তেখেতে ভালদৰে কথাখিনি ৰাষ্ট্ৰসংঘত ৰাখিছিল আৰু তেওঁৰ কথা ৰাষ্ট্ৰসংঘই চিন্তা কৰি দেখিলে আমাৰ প্ৰত্যেকৰ কাৰণে যোগটো অতি প্ৰয়োজনীয়। তাৰ বাবে আজিৰ এই 21 জুন তাৰিখটো ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিলে আৰু আমি গোটেই ভাৰতবৰ্ষ নহয়, গোটেই পৃথিৱীৰ লগতে ভাৰতবৰ্ষ আমাৰ তথা আমাৰ অসম তথা আমাৰ কাৰ্বি আংলঙৰ লগতে আমি হাওৰাঘাটতো এই যোগ দিৱস বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত কৰা হৈছে। আমি আমাৰ দলৰ পৰাও আমি কৰিছোঁ আৰু এতিয়া আমাৰ বিদ্যালয়বিলাকতো এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈ আছে। মই আজিৰ এই দিনটোত আমাৰ সকলো প্ৰিয় ছাত্ৰ ছাত্ৰী, বন্ধু বান্ধৱীসকলক তেওঁলোকৰ অমূল্য জীৱনটো তেওঁলোকৰ আয়ু বৃদ্ধি হওক আৰু তেওঁলোকে সুস্থ শৰীৰেৰে যাতে নিজৰ পৰিয়ালৰ কাৰণে হওক, নিজৰ সমাজৰ কাৰণে হওক, নিজৰ ৰাষ্ট্ৰৰ কাৰণে যাতে তেওঁলোকক নিজে গঢ়িব পাৰে, নিজৰ শৰীৰ মনটো গঢ় দিব পাৰে আৰু তাৰ পৰা যাতে আমাৰ ৰাষ্ট্ৰই বহুত উপকৃত হ'ব বুলি মই আশা কৰি তেওঁলোকৰ পৰমায়ু বৃদ্ধি হওক বুলি কামনা কৰি, ঈশ্বৰৰ কামনা কৰি মই আজি তেওঁলোকক মোৰ শুভেচ্ছা বাণী দিছোঁ। ধন্যবাদ। অতি মৰমৰ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰী, বন্ধু বান্ধৱীসকল, আজি এই দিনটো আমি সকলোৱে জানো 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। কেনেকৈ হ'ব পালে এইটো আমি জানিব লাগিব। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ ভাৰ গ্ৰহণ কৰে, তাৰে পিছত তেওঁ 21 তাৰিখে তেওঁ যোগ আৰম্ভ কৰিছিল আৰু 27 ছেপ্টেম্বৰ দিনা এই বছৰৰ অৰ্থাৎ 2014 চনৰ 27 ছেপ্টেম্বৰ দিনা তেখেতে ৰাষ্ট্ৰসংঘত এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কৰিবৰ কাৰণে, এই দিনটো ঘোষণা কৰিবৰ কাৰণে তেওঁ প্ৰস্তাৱ ৰাখিছিল। 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিব লাগে বুলি তেওঁ ৰাষ্ট্ৰসংঘত প্ৰস্তাৱ ৰাখিছিল। আকৌ সেই বছৰে ডিচেম্বৰতে ৰাষ্ট্ৰসংঘৰ যেতিয়া তেওঁলোকৰ সভা হয়, এই সভাত ৰাষ্ট্ৰসংঘৰ পৰা 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিলে। তেওঁলোকে 193টা ৰাষ্ট্ৰৰ ভিতৰত 175টা ৰাষ্ট্ৰই ইয়াৰ সমৰ্থনত আছিল, বাকী কেইখন সমৰ্থন জনোৱা নাই। কিন্তু 175খন ৰাষ্ট্ৰই এই 21 তাৰিখে যোগ দিৱস, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৰাখিব লাগে বুলি তেওঁলোকে সমৰ্থন দিলে আৰু
সেইদিনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ঘোষণা হ'ল 2015 চনৰ যোগ দিৱসটো নৰেন্দ্ৰ মোদীজীয়ে আৰম্ভ কৰিলে তাৰ তাৎপৰ্য তেওঁ ৰাষ্ট্ৰসংঘত এনে স্বীকৃতি দিয়া নাই তেওঁ ৰাষ্ট্ৰসংঘত বেমাৰ আজাৰৰ কাৰণে তেতিয়া ৰোগৰ পৰা পৰিত্ৰাণ পাইছে আৰু খুব বেছি দৰৱ থাকিলেও আমাৰ যিটো আইন ৰাষ্ট্ৰৰ কাৰণে হওক আমি নিজকে সুস্থ ৰাখিব লাগিব আমি যদি সুস্থ থাকোঁ তেতিয়াহে আমি দেশৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে হওক দেশৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে আমি কাম কৰিব পাৰিম গতিকে আমাক নিজকে সুস্থ ৰাখিব লাগিব আৰু সুস্থ ৰাখিবৰ কাৰণে আমাৰ মানসিকভাৱে আমি প্ৰস্তুত থাকিব লাগিব তাৰ বাবে লাগিব যোগৰ দ্বাৰাই আমি সেইখিনি কৰিব পাৰোঁ গতিকে এইখিনি কথাই যেতিয়া নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰসংঘত ৰাখিছিল আৰু তেতিয়া তেওঁলোকে বৈমান কাঢ়িছিল যে হয় এইটোৰ দ্বাৰাই আমি নিজক ঠিক ৰাখিব পাৰিম আৰু নিজৰ ৰাষ্ট্ৰৰ কাৰণে আমি নিজক ফুটাব পাৰিম যাৰ বাবে আজি এই 21 জুন তাৰিখটো ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিব গতিকে মই যোগ অভ্যাসটো কৰিব লাগে যোনে যিমান সময় পাৰে সময় কম থাকিলে 15 মিনিট 20 মিনিট আধা ঘণ্টা কৰা যদি সময় কম থাকে আৰু সময় থাকিলে অলপ বেছিকৈ কৰিব একেলগত বেছি কৰিব নালাগে যিখিনি নিয়ম আমাৰ हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां BSAT सेमेस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गोविन्द बसुमतारी कलेजावनो आनजाद होनो हागोन गोविन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन